আপোনালোকে ৰাছেল ভাইপাৰৰ কথা নিশ্চয় শুনিবলৈ পাইছে, যি এটা বিষাক্ত সাপ, যাৰ এটা দংশনত প্ৰায় 150 মিলিগ্ৰাম বিষ ওলায় আৰু যিটো আমাৰ দেহৰ কাৰণে খুবেই ভয়ংকৰ। আৰু এই সাপটোৱে এতিয়া অসমত আতংকৰ সৃষ্টি কৰিছে। 10টা বিষাক্ত সাপৰ ভিতৰত ই এটা অন্যতম বিষাক্ত সাপ। নিউজ ডেইলি 24ৰ এটা ৰিপৰ্ট অনুসৰি ইয়াৰ দংশনত অসমত তেজপুৰৰ এজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে। ই ইমানেই আক্ৰমণাত্মক আৰু বিষাক্ত যে যদি ই আপোনাক দংশন কৰে, আপুনি হস্পিটাললৈ যাবলৈ সময় নাপাব, আপোনাৰ মৃত্যু হৈ যাব। আপোনালোকে ছ'চিয়েল মিডিয়াতো হয়তো দেখা পাইছে যে এই বিষাক্ত সাপটোৱে বাংলাদেশতো কেনেকৈ আতংকৰ সৃষ্টি কৰিছে। প্ৰায় শ লোকৰ মৃত্যু হৈছে আৰু এই ভয়ংকৰ বিষাক্ত সাপটো এতিয়া আমাৰ অসমৰ চুকে কোণে বিয়পাই পৰিছে। বন্ধুসকল, আপোনালোকে সাৱধানত থাকিব আৰু আপোনাৰ ল'ৰা ছোৱালীবিলাককো সাৱধান কৰি দিব। ধন্যবাদ।